আপুনি বাৰু পাণ খাই কিমান ভাল পায়? মই যদি আপোনালোকক কওঁ যে তেজপুৰত এনেকুৱা এখন পাণৰ দোকান আছে য'ত আপোনালোকে প্ৰায় 100খন বেলেগ বেলেগ ভেৰাইটিজৰ পাণৰ সোৱাদ ল'বহি পাৰিব, বিশ্বাস কৰিবনে? যদি বিশ্বাস কৰিবলৈ টান পাইছে তেন্তে ব'লক লগাই লওঁ অলপমান চূণ আৰু অলপমান কাঠা আৰু মই দেখুৱাম আপোনালোকক তেজপুৰৰ আটাইতকৈ দামী পাণখন, যাৰ ৰেট হৈছে 2100 টকা। তেজপুৰৰ কোন জেগাত খোল খাইছে এই পাণৰ শ্ব'ৰুমখন আৰু তাৰ লগতে ইয়াত কি ধৰণৰ পাণ উপলব্ধ আছে চাই থাকক আজিৰ ভিডিঅ'টো, কাৰণ মই আপোনালোকক দেখুৱাম সম্পূৰ্ণ ডিটেইলছ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম তেজপুৰত নতুনকৈ মুকলি হোৱা পাণৰ শ্ব'ৰুম মাষ্ট বানাৰসী পাণ। নমস্কাৰ, আপোনালোকে বাৰু ঘৰৰ কিনাৰৰ পাণৰ দোকানখনত কি ধৰণৰ পাণ খাইছে, মিঠা নে জৰ্দা? আজি মই আপোনালোকক এনেকুৱা এখন পাণৰ শ্ব'ৰুম দেখুৱাম য'ত আপোনালোকে আহিলৈ প্ৰায় 100ৰ পৰা 150 বেলেগ বেলেগ ভেৰাইটিজৰ পাণৰ সোৱাদ ল'বহি পাৰিব। ক'ত আছে এই শ্ব'ৰুমখন আৰু কি ধৰণৰ পাণ ইয়াত উপলব্ধ আছে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। মই আপোনালোকক দেখুৱাম সবিশেষ ডিটেইলছ, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকক। তাৰ আগতে আহক জানি লওঁ আমি এড্ৰেছটো। গতিকে ভিউৱাৰ্ছ, এই মাষ্ট বানাৰসী পাণৰ এড্ৰেছটো একজেক্ট আছে কোনখিনিতে মই আপোনালোকক দেখুৱাই আছোঁ। আমাৰ বেংগলী বইজ আৰু বান থিয়েটাৰৰ একজেক্টলি অপজিটতে আছে মাষ্ট বানাৰসী পাণ। আৰু বলক ভিতৰত গৈ চাওঁগৈ পৰিৱেশটো কেনেকুৱা, ভিতৰত হাইজিন কেনেকুৱা আৰু কি ধৰণৰ পাণ উপলব্ধ আছে। চাই থাকক ভিডিঅ'টো। গতিকে বলক ভিউৱাৰ্ছ, ভিতৰলৈ যাওঁ এতিয়া। বৰ্তমান মাষ্ট বানাৰসী পাণৰ এম্বিয়েন্সটো কেনেকুৱা চাওঁ। ৱাও, দেখিছেনে একদম পূৰা শ্ব'ৰুম। গতিকে পাণৰ এনেকুৱা দোকান হয়তো আপোনালোকে আগতে দেখা নাইকিয়া বিশেষভাৱে তেজপুৰত। গতিকে ইয়াত দেখিছে ধুনীয়া এটা হাইজেনিক পৰিৱেশ, বিৰাট চাফ চিকুণ কৰি গোটেইখিনি বস্তু ৰখা আছে। ইয়াত অলপমান পাণ এনেকৈ ডিছপ্লে কৰি থোৱা আছে। তাৰ উপৰি ৱাও, এইবোৰ ইনগ্ৰিডিয়েণ্টছ মই ভালকৈ দেখুৱাম আপোনালোকক। আৰু অকল পাণৰ বস্তু বুলিয়ে নহয়, ইয়াত আৰু বিভিন্ন ধৰণৰ এনেকুৱা ভেৰাইটিজৰ বস্তু উপলব্ধ আছে। পাণ মছলা আপোনালোকে নিব পাৰে আৰু বিভিন্ন ধৰণৰ এনেকুৱা ড্ৰাই ফ্ৰুটছৰ বস্তু উপলব্ধ আছে। মই দেখিছোঁ কুকিজ এচি লাগি থকা এখন পাণৰ দোকান তেজপুৰত, আৰু আপোনালোকে নিশ্চয় আহিব পাৰে আৰু সোৱাদ ল'বহি পাৰে। বৰ্তমান ব'লক মই আপোনালোকক দেখুৱাওঁগৈ ইয়াত কি ধৰণৰ বস্তু উপলব্ধ আছে। আৰু মই যে কৈছিলোঁ আপোনালোকক এখন দামী পাণ, সেই পাণখনো মই আপোনালোকক নিশ্চয়ভাৱে দেখুৱাম। চাই থাকক। মাষ্ট বানাৰসী পাণৰ সম্পূৰ্ণ যিটো ভেৰাইটিজ এভেইলেবল আছে, ইয়াত মই অলৰেডি আপোনালোকক ক'লোঁ যে 100তকৈ ওপৰ ভেৰাইটিজৰ এভেইলেবল আছে। গতিকে দেখিছে আপোনালোকে একদম নৰ্মেল 30 টকাৰ পৰা পাণ উপলব্ধ আছে। কিবাকিবি ড্ৰিংকো দেখোন এভেইলেবল আছে আৰু তাৰ লগত স্পেচিয়েল পাণ। গতিকে এটা লক্ষণীয় কথা আপোনালোকক কৈছোঁ, 30 টকাৰ পৰা পাণৰলৈকে ইয়াত উপলব্ধ আছে 2100 টকাৰ পাণৰলৈকে। 2100 টকীয়া পাণখন কেনেকুৱা হয় চাব নেকি? দেখুৱাই আছোঁ মই, চাই থাকক কেনেকুৱা হয়। মাষ্ট বানাৰসী পাণৰ এইবোৰ বেলেগ বেলেগ ফ্লেভাৰ্ছ আপোনালোকে ইয়াত দেখিছে, আৰু এই ফ্লেভাৰ্ছবোৰ মই জানামতে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে চাৰ্টিফাইড কৰা হয়, চব ফুড গ্ৰেডেড হয় আৰু কোনো ধৰণৰ ইয়াত কেমিকেলছ উপলব্ধ নাই। গতিকে নিশ্চয় আহি এটা ছেফ, হাইজেনিক আৰু ফুড গ্ৰেড যিবোৰ ফ্লেভাৰ্ছ হয় সেইবোৰৰ সোৱাদ আপোনালোকে ল'বই পাৰিব। ৱাও, দেখিয়ে ভাল লাগি গৈছে। গতিকে ব'লক চাওঁ পাণৰ ভেৰাইটিজবোৰ। আৰু এওঁ এতিয়া বৰ্তমান পাণ ইয়াত বনাই আছে দেখিছে, আৰু ব'লক চাওঁগৈ পাণৰ বিভিন্ন ভেৰাইটিজ আৰু তাৰ লগতে সোৱাদ লৈ কেনেকুৱা পাইছে ৰাইজসকলে। চাই থাকক। গতিকে এইটো হৈ গ'ল গুণ্ডি পাণ, আৰু গুণ্ডি পাণৰ একচুৱেলি ছেট আহে 3খন পাণ একেলগে এইটো ছেট আহে। আৰু এইখন হৈছে নৰ্মেল মিঠা পাণ, যিখন নৰ্মেলি আমি মিঠা পাণ ধৰক সকলো দোকানতে খাওঁ, সেইখন ইয়াত ইমান ধুনীয়াকৈ পেকিং কৰি মেলি চাৰিটেই লগাই দিছে দেখিছে। নেক্সট মই আপোনালোকক দেখাইছোঁ, এয়া হৈ গ'ল কিটকেট পাণ, কিটকেট মিঠা পাণ একচুৱেলি। আৰু তাৰ লগত ইয়াত জেমছ পাণ আছে, জেমছ, কিটকেট এইবিলাক কিবাকিবি ধেৰ ফিউজন কৰিবলৈ বনাইছে। নিশ্চয় আহি সোৱাদ ল'বহি। আৰু এটা আল্টিমেট বস্তু মই আপোনালোকক দেখাইছোঁ, এইটো হৈ গ'ল লাড্ডু পাণ। পাণখন লাড্ডু টাইপত বনাইছে দেখিছেনে কেনেকৈ, আমাৰ গুড়ৰ লাড্ডু তেনেকুৱা ধৰণৰ লাগিছে দেখি লৈ পেলাই। গতিকে এইবোৰ ইউনিক বস্তু হয়, নিশ্চয় আহি টেষ্ট কৰিবহি পাৰিব ইয়াত। এইখন আৰু এখন ইউনিক পাণ মই আপোনালোকক দেখাইছোঁ, এইখন হৈছে পিঠা পাণ, আৰু পিঠা পাণখনৰ প্ৰাইচ হৈছে 50 ৰুপিজ। চ' দেখিছে একদম পূৰা ধুনীয়াকৈ সজাই থোৱা আছে। আৰু এখন আল্টিমেট ইউনিক পাণ মই দেখাইছোঁ, এইখন হৈ গ'ল ৰাবৰি পাণ। দেখিছে গোটেই পাণখনৰ ওপৰত ৰাবৰি লগাই দিছে, এয়া ৱাও, দেখি বৰ ভাল লাগি গৈছে। তাৰ উপৰিও আপোনালোকে ইয়াত পাব মেংগো পাণ আৰু মেংগো চকলেট লাড্ডু পাণ, ভেনিলা বাটাৰস্কটছৰ দৰে বিভিন্ন ফ্লেভাৰ পাণছ, ইউনিকলি টেষ্টি আৰু হাইলি ৰেকমেণ্ড কৰা চকলেট মিঠা পাণ। নিশ্চয় ট্ৰাই কৰিব এইখন। আৰু তাৰ উপৰি আছে গুৱাভা পাণ আৰু লগত চকলেট জেমছ পাণ।
গতিকে ভিউয়াৰ্স মই এতিয়া আপোনালোকক দেখুৱা এইকেইখন পানৰ উপৰিও আপোনালোকে মাষ্ট বানাৰসী পানত পাব আৰু বিভিন্ন বেলেগ বেলেগ ধৰণৰ পানৰ ভেৰাইটিজ মিঠা পানেৰে যদি আপোনালোকে নিজৰ স্পেচিয়েল অকেজনবোৰ মিঠা কৰি তুলিব বিচাৰিছে তেন্তে আপোনালোকে এইখন আউটলেটত প্ৰায় 30 টকাৰ পৰা 2100 টকা পৰ্যন্তলৈকে পানৰ ভেৰাইটিজ পাব কিন্তু বৰ্তমান মই আপোনালোকক দেখুৱাই লওঁ কিছুমান ফায়াৰ পানৰ ভিজুৱেলছ কেনেকুৱা ভালনে Really good. It's good. Smoky flavor. আচ্ছা Smoky flavor. smoky flavor okay বঢ়িয়া so out of 5 কিমান ৰেটিং 4.5. 4.5 wow it's good ঠিক আছে thank you গতিকে ভিউয়াৰ্স বলক মই এতিয়া আপোনালোকক দেখুৱাও তেজপুৰৰ আটাইতকৈ দামী পানখন যাৰ দাম হৈছে 2100 টকা গতিকে ভিউয়াৰ্স মাষ্ট বানাৰসী পানৰ সম্পূৰ্ণ কনচেপ্টটো দেখি বিৰাটে ভাল লাগিলে আৰু পানৰ ময়ো সোৱাদ ললোহি দেখি যে খাই আছোঁ এতিয়া মুখখন চাগে ৰঙা হৈ গৈছে কিন্তু ষ্টিল বিৰাটে ভাল লাগিছে আৰু এটা বেলেগ ধৰণৰ মানে এৰমা মই পালোঁ পানটো খোৱাৰ লগে লগে বৰ্তমান মাষ্ট বানাৰসী পানৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দেখুৱাইছোঁ আৰু বলক এতিয়া গৈ কথা পাতোঁগৈ মাষ্ট বানাৰসী পান ইণ্ট্ৰডিউচ কৰা ব্যক্তিজনৰ আৰু তেওঁৰ পৰা জানো আমি সম্পূৰ্ণ কনচেপ্টটোৰ বিষয়ে চাই থাকক ভিডিঅ'টো মোৰ নাম মদন যোশী হ'ল মই এইখন আউটলেট মোৰ লগৰ ল'ৰা প্ৰণয় আছে প্ৰণয় আগৰৱাল এখেতৰ লগত মিলি খুলিছোঁ চাওক এনেকৈ আছে যে তেজপুৰত অলৰেডি আপোনাৰ পান লাভাৰ্ছ বহুত আছে দোকান বহুতখিনি আছে কিন্তু যোনটো কোৱালিটি পান লাগে সেইখন এভেইলেবল নাই আৰু এনেকৈ আউটলেট এভেইলেবল নাই য'ত আপুনি ফেমিলি আৰু বাচ্চাবিলাকক লৈ আহি যাব পাৰে চ' আমি এটা ভাল পৰিৱেশত ভাল এনভাইৰমেণ্টত এটা নিট এণ্ড ক্লিন হাইজেনিক এনভাইৰমেণ্টত ক্ৰিয়েট কৰিছোঁ যে মানুহে ইয়াত আহি কিনি সেই টেষ্টটো ইহঁতে ইয়াত ল'ব পাৰে আমাৰ মোৰ দেন 100 আউটলেট ভেৰাইটি অফ পান আছে ইয়াত চব পান চব টাইম এভেইলেবল নহ'বও পাৰে কিবা কাৰণত কিন্তু মোটামুটি আমি 100+ যিকোনো টাইমত আমি দি দিব পাৰিম অ'কে দাদা নেচাৰেলি আমি এতিয়া যে ষ্টাৰ্ট কৰিছোঁহে কিন্তু বাল্ক অৰ্ডাৰ আমি ল'ব পাৰিম আমি ভিউৱাৰ্ছ গোটেইকেইটাক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আউটলেট এবাৰ ভিজিট কৰক আমাৰ কোৱালিটি আমাৰ পানৰ ভেৰাইটি আপুনি চাওক টেষ্ট কৰক আৰু তাৰ ফিডবেক দিয়ক কিবা যদি প্ৰব্লেম আছে কিবা ড্ৰবেকছ আছে কিবা ইম্প্ৰুভমেণ্ট কৰিব লাগে গোটেইকেইটা এডভাইচ এণ্ড ছাজেশ্যনছৰ কাৰণে আমি এনি টাইম অ'পেন আছোঁ চ' আমি বিচাৰিছোঁ যে তেজপুৰত এটা এনেকৈ আউটলেট খুলিছে চ' অল আৰ ৱেলকাম চবেই আহক ইনফেক্ট বাচ্চাহঁতেও আহিব পাৰে ইহঁতৰ কাৰণেও বহুত ভেৰাইটি আছে যেনেকৈ আমাৰ চকলেট পান ভেনিলা পান ফ্লেভাৰ্ড পান আছে ইয়াত চুপাৰী বুলি বস্তু নাই চ' যিকোনো মানুহে যিকোনো বাচ্চাই ডাঙৰ হওক সৰু হওক কোনো প্ৰব্লেম নাই চবেই আহি কিনি পান খাব পাৰিব ইয়াত ৱেল গতিকে ভিউৱাৰ্ছ আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পালে সম্পূৰ্ণ ডিটেইলছখিনি চাই মাষ্ট বানাৰসী পানৰ আৰু আহিলেও সোৱাদ ল'ব পাৰে মোৰ এতিয়াও মুখখনত পানৰ যিটো এৰমা গোটেইটো এতিয়াও মুখত আছেই বহুত ভাল লাগিলে পানকেইখন খাই আৰু মানন্দা বহুত বহুত শুভেচ্ছা থাকিলে আপোনালোকলৈ আৰু আপোনালোকেও এনেকৈ মৰম দি থকাৰ বাবে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই থাকিব তেজপুৰ ফুডি আগন্তুক দিনলৈ আকৌ আহিম এটা নতুন জেগাৰ নতুন ভিডিঅ'লৈ সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আৰু জয় অসম